2 নম্বৰটো জিতি আছে চাওক 11 গুণ এই জেকপট লাগি গৈছে চাওক জেকপট লাগি গৈছে এইবাৰ যদি এই জেকপটত 1 লাখ টকা উইন হেল্ল' বন্ধুসকল আপোনালোকৰ মাজলৈ এটা আজি এনেকুৱা এপ্লিকেশ্যন এটা লৈ আহিছো যি ঘৰত বহিয়ে আপুনি টকা কমাব পাৰে মাত্ৰ অলপ সময় আপুনি গেম খেলি আপুনি বহুত টকা কমাব পাৰে মোৰ দৰে আপুনিও কমাব পাৰে মই এতিয়ালৈকে 20-30 হাজাৰ টকাতকৈও বেছি কমালো মাত্ৰ মোৰ 20 দিন হ'ল এই এপটো লোৱা আপোনালোকক মই লাইভ প্ৰুফ দেখাই দি আছো আপোনালোকে এপটো ডাউনলোড কৰিব পাৰিব ডেসক্ৰিপচনত লিংক থাকিব তাত গৈ ডাউনলোড কৰি ল'ব মাত্ৰ 20 দিন হ'ল মোৰ এই এপটো লোৱাত মই 30 হাজাৰ টকাতকৈও বেছি পইচা এতিয়ালৈকে জিকিলো আপোনালোকে চাওক ইয়াতে লিখা আছে শেয়াৰ এনকাৰেজ কেছ ইনভাইটেড আপুনি যদি বেলেগ ফ্ৰেণ্ডত যদি শেয়াৰ কৰে তেতিয়াহলে আপুনি 1500 লগি আপোনালোকে জিতিব পাৰে বেলেগ ফ্ৰেণ্ডক দি পেলাই এতিয়ালৈকে মোৰ উড্ৰেলত চাব আপোনালোকে মোৰ উড্ৰেলত মই দেখাম মোৰ উড্ৰেলৰ ৰেকৰ্ড আপোনালোকক দেখাম মোৰ উড্ৰেলৰ ৰেকৰ্ড চাওক একবাৰ ওলাইছো 300 500 1000 এনেকে মই প্ৰতিদিনে 1000 1500 2000 মই সদায় প্ৰতিদিনে ওলাও আৰু আপোনালোকক মই বেসিকটো দেখাই আছো বেসিকটো চাব আপোনালোকে কিমান মোৰ এতিয়ালৈকে মোৰ টোটাল বেলেন্স কিমান হল মই কিমান উড্ৰেল কৰিলো এতিয়া চাওক এতিয়া মোৰ একাউণ্টত 2100 টকা এতিয়াও আছে আৰু এতিয়া মোৰ উড্ৰেল পইচাটো চাওক উড্ৰেল পইচাটো চাওক 20880 টকা মই এতিয়ালৈকে ওলাইছো লাষ্ট মই 11 তাৰিখে ওলাইছো ফেব্ৰুৱাৰী মাহত তো চাওক বন্ধুসকল আপোনালোকে মোৰ দৰে খেলি জিতিব পাৰে এয়া চাওক তলত চাওক তো বন্ধুসকল চাওক ইয়াতে ইমান ধুনীয়া গেম আছে 3 পট্টি আন্ডাৰ বাহাৰ কাৰ ৰেচিং হৰ্স ৰেচিং ডাইচ লুডো বহুত গেম আছে ইয়াতে যত আমি সচৰাচৰ ঘৰত খেলি থাকো ইয়াতে মাত্ৰ 100 টকা ঢালি পেলাই আপোনালোকে জিতিব পাৰে ডেইলি 1000ৰ পৰা 2000 5000 লগি চাওক সবতছে এটা ভাল গেম আছে হৰ্স ৰেচিংটো আপুনি চাব ইয়াতে হৰ্স ৰেচিংটো আপুনি কেনেকুৱা টাইপৰ এই 2 নম্বৰটো চাওক এই 4 নম্বৰটো জিতিল তো 4 গুণা পায় এনেকুৱা টাইপৰ এটা চাওক ধৰি লওক এই 6 নম্বৰটো জিতি গ'ল 6 নম্বৰটো জিতি গ'লে 100 টকাত আপুনি পাব 19 গুণ মানে 1900 টকা 100 টকাত 1900 টকা পাব এই 2 নম্বৰটো জিতি আছে চাওক 11 গুণ এই জেকপট লাগি গৈছে চাওক জেকপট লাগি গৈছে এইবাৰ যদি এই জেকপটত 1 লাখ টকা উইন চাওক 1 লাখ টকা একবাৰত 1 লাখ টকা উইন জেকপট লাগি গ'ল এই মানুহজনে চাওক 7 লাখ টকা জিতিল একবাৰত জেকপট লাগি গ'ল তো জেকপটত এনেকে 1 লাখ কেতিয়াবা 3 লাখ কেতিয়াবা 50,000 কেতিয়াবা 70,000 এনেকৈ পায় চাব পাৰে কেনেকুৱা গেম হয় কেনেকুৱা কি হয় আপোনালোকে 100% আপোনালোকে গেম খেলি ইয়াতে জিতিব পাৰে মই এতিয়ালৈকে 20-30 হাজাৰতকৈও বেছি এতিয়ালৈকে জিতিলো তো বন্ধুসকল আশা কৰো আপোনালোকক এই ভিডিঅটো ভাল লাগিল যিকোনো প্ৰশ্নৰ কাৰণে মোৰ তলত ডেসক্ৰিপচনত লিংক দিয়া আছে ইনষ্টাগ্ৰামত গৈ মোক ফলো কৰি SMS কৰিব SMS কৰিলে নিশ্চয় মই ইয়াৰ বিষয়ে আপোনাৰ ৰিপ্লাই দিম কি হয় কি নহয় আপোনাক মই জনাম তো বন্ধুসকল তেতিয়াহলে বাই